গুড মৰ্ণিং গাইজ, আমি এতিয়া ওলাই আহিছোঁ আৰু ৰুমৰ পৰা আমি তিনিটা। আৰু এতিয়া আমাৰ প্লেনিং এটা বনাই আছোঁ, মানে আমি ক'ৰবাত খানা এটা খাবলৈ যাবলৈ। এইপিনে কি কাকজান নে কি জেগা এটা আছে ইয়াত, সেই জেগাটোত যাম। তাকে আজি কি বজাৰ কৰিব লাগে, বজাৰবিলাক কৰি থ'ম বুলি ভাবিছোঁ। ওলাই আহিছোঁ, চাই লওঁগৈ কি ল'ব পাৰোঁ, কি লওঁ নলওঁ। নে খানাটো কি হ'ব? মাংসই হ'ব ন? মাংস হ'ব খানাটো। আমি এতিয়া ওলাই যাওঁ ব'লক, কি বস্তু লওঁ, কি বজাৰ কৰোঁ দেখাম আপোনালোকে। আৰু গাড়ী এখনৰ কথা পাতি থোৱা আছে, মানে গাড়ী লৈ যাব লাগিব, কাৰণ কেইবাটাও মানুহ হ'ব, স্কুটিত যাবলৈ দিগদাৰ। সেইটো কাৰণে গাড়ীখন লৈ মেলি যাম। আৰু প্ৰথম গাড়ীখনৰ লগতো কথা পাতিবলৈ যাব আছে, য'ত মানে ৰেণ্টত কাৰ দিয়ে তালৈও যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। আমি এতিয়া এইফালে গেছ ভৰাবলৈ যাওঁতে বাটতে কলেজ এখন আছে, আৰু আজি যিহেতু হাই ছেকেণ্ডেৰী পৰীক্ষা, বাটত গোটেই ভিৰ হৈ আছে কলেজৰ সন্মুখত, দেখিব পাইছে। কাইলৈ যিহেতু এতিয়া পিকনিক আছে বুলি আপোনালোকক ক'লোঁ, আৰু সেইকাৰণে মানে এতিয়া গেছ আমি ভৰাবলৈ আনিছোঁ। এইফালে বাবু হাতত দেখিব পাইছে গেছৰ ষ্টভ আছে, মানে এইটো সৰু মিনি, এনেকুৱা দুটাত ভৰাই লৈ গ'লে পটাপট খানাটো হৈ যাব। ইয়াতে গেছটো ভৰাই ল'ম। ইয়াত কেজি চিষ্টেমত বিকে, মানে কেজি চিষ্টেমত, যেনেকৈ আমাৰ তাত ডাঙৰ চিলিণ্ডাৰ লয় তেনেকুৱা নহয়। ইয়াত মানে কেজি চিষ্টেমত যিমানটো আপোনালোকে ভৰাব পাৰিব, 1 কেজি 2 কেজি 3 কেজি যিমানটো ধৰে। আৰু এইটো 5 কেজি মানৰ হ'ব চাগে। মানুহৰ বহুত ভিৰ লাগি আছে, কেইবাটাও মানুহ মানে ভৰাই আছে। আমাৰ যিহেতু দুটাত ভৰাব লাগিব, অলপকৈ দুইটাত ভৰাই দিম। তেতিয়া কাইলৈ খানাটোৰ কাৰণে, মানে পিকনিকটোৰ কাৰণে দুইটাৰ লগতে উঠাই দিলে সোনকালে বনায়ো হৈ যাব। তেতিয়া আমি জেগা অলপ ফুৰিব পাৰিম। যিহেতু কাকজান নে কাকজান তেনেকুৱা কিবা এটা জেগা বুলি কৈ আছিলে, কাকজান নেকি, কাকজান। তাতে ৱাটাৰফল আছে, কিন্তু ৱাটাৰফলো চামগৈ, আপোনালোককো দেখাম। নহ'লে গেছটো ভৰাই লওকচোন। আমাৰ এতিয়া গেছ ভৰাই হৈ গ'ল। কাইলৈৰ কাৰণে লাহে লাহে মানে ৰেডি কৰি আছোঁ বস্তু। এতিয়া বজাৰ চজাৰবিলাকো কৰিবলৈ আছে, যি দৰকাৰ হ'ব, শাক পাচলি কৰিবলৈ আছে, তাৰপিছত মাংস ল'বলৈ আছে, এইবিলাক দেৰিকৈ ল'ম। ৰুমৰ এতিয়া দৰ্জা একদম তলা ভাঙি সোমাব লগা হৈছে। এইটো তলা ছিগি গ'লগৈ মৰিয়াওঁতে। দৰ্জাত বাৰু ঘাঁহ চাহ নালাগিলে, ইমান এটা দিগদাৰ নাই। এতিয়া সি আহি পালে তাক ভালকৈ দিব লাগিব, ক'ত সি ওলাই গৈছে। তলা চলা মাৰি চাবি ভিতৰত ভৰাই দিলে। এতিয়া আমি সন্ধিয়া সময়ত ওলাই আহিছোঁ, গাড়ীখনত যিহেতু কথা পাতিব লাগিব কাইলৈৰ কাৰণে। এতিয়া গাড়ীখনৰ মানে চেণ্টাৰটো ক'ত আছে বিচাৰি গৈ আছোঁ আমি তিনিটাই। অলপমান দূৰত আছে বুলি কৈছে, মানুহে সুধিলোঁ, তাৰপিছত মানুহজনক ফোন কৰিলোঁ, মানুহজনে কৈছে অকল লাইচেঞ্চখন আগত দিবলৈ কৈছে, তাৰপিছতে নে কি লাইচেঞ্চখন আগত বিচাৰিছে। লোকেশ্যনটো ভালকৈ কৈ ল'ব লাগে, আগত লাইচেঞ্চখন আগত দি দিছ। আমি গাড়ী বুকিং কৰিবলৈ গৈ আছোঁ, হয়, কিন্তু বতৰটো বৰ এটা ভাল নহয়, বৰষুণো পেলাই আছে। যদি কাইলৈ বৰষুণ দি দিয়ে কি হ'ব ঠিক নাই। পূৰা দবা পিটাকৈ আহিছে। গাড়ীখনৰ ওপৰত পৰি আছে। বতৰে কি ৰূপ লয় দেখা যাব এতিয়া সময়ত। বতৰটো চাই চিতি লোৱাটো ভাল হ'ব নেকি। ডাঙৰকৈ আহিছে ন, ডাঙৰকৈ দিলে ৰখি দিম, নহ'লে বৰষুণ এতিয়া পূৰা দবা পিটা আহিছে। আমি ৰখিবলৈ অকণমানি দোকান এখনৰ কিনাৰতে ৰখি আছোঁ। বেলেগ দোকানলৈও যাব নোৱাৰা হ'লোঁ। এইফালে ডাঙৰ এখন দোকান আছে, তালৈও যাব নোৱাৰি। যিটো বৰষুণ দিছে ন, অকণমান ওলাই গ'লে তিতি শেষ হৈ যাম। অকস্মাতে আহি গ'ল বৰষুণ যায় একদম। বৰষুণ যায় অকণমান এৰিছে, পাতলা হৈছে, তাকো এতিয়া চিমকৈ দিয়ে আছে। গোটেই পানী হৈ গ'ল কিনাৰে দেখিব পাইছে ন। ওলাই দিছোঁ আৰু পটাপট, মানে গাড়ীখনৰ চেণ্টাৰটোৰ ওচৰত পালেগৈ। গাড়ীখন অকণমান চাই মেলি ল'লে গম পাম আৰু কেনেকুৱা কি। পূৰা পানী হৈ গ'ল দেই। গাড়ী ওচৰেদি গ'লে ফচকৈ গাই চাই পানী পেলাই দিব আৰু। অলপকৈ পৰি আছে পানী। আৰু আমি মানে এতিয়া ইমান এটা গম নাপাওঁ কোনখনত আছে চেণ্টাৰটো। লোকেশ্যনত চাই বিচাৰি আহি আছোঁ। মানুহজনলৈ ফোন এটা লগা, কি কয় আৰু। বতৰে কি কয় নাজানো আৰু। কাইলৈ বতৰ যদি বেয়া কয় এনেই যাব। এডভান্স দি থৈ গ'লে এডভান্সো নাপাম পিছত। আমি অথনিৰ পৰা এতিয়ালৈকে বিচাৰিয়ে আছোঁ, নাই। ওচৰৰ মানুহক সুধিছোঁ, কিছুমানে চিনি পায়, কিছুমানে কৈছে এইকণৰ পৰা গৈ এইকণত, কিছুমানে কৈছে চিনিয়ে নাপাওঁ বুলি। এতিয়া কি হ'ব নাজানো, প্লেনটো কেঞ্চেল হ'বও পাৰে আমাৰ, ঠিক নাই ইমান এটা। কি হয় হ'ব আৰু দেখা যাব। যদি মানে পোৱা নাযায় আৰু গাড়ী, আৰু বতৰৰ লগতো কথা, বতৰ বেয়া কৰিলেনো ক'তনো যাম, ক'তো যাবলৈ নহ'বই, ঘৰলৈকে যাবগৈ লাগিব তেতিয়া।
আমি গ'লোঁ গাড়ীখন বুকিং কৰা তালৈ আৰু মানে এজনে কথা পাতিলে আৰু তাকে দামটো মানে ভালকৈ পাতিবলৈ মেলে গ'লোঁ। মানুহজনে মানে একো ৰেছপন্সে নিদিলে, সেইকাৰণে আমি এতিয়া গুচি আহিলোঁ। তাৰপিছত আহি বেলেগ এজনক ফোন কৰিলোঁ, ক'লোঁ ৰাতিপুৱা গৈ দিলে হ'ব নহয়। তাৰপিছত হ'ব বুলি ক'লে। আকৌ বতৰো ঠিক এটা বৰ ভাল নহয়, যদি আকৌ এডভান্স দি দিওঁ পাছত আকৌ ৰিটাৰ্ণ নিদিব নহয় এডভান্স। সেইকাৰণে ভাবিছোঁ যদি বতৰ ভাল কৰে ৰাতিপুৱা একেবাৰে ওলাই দিম বুলি, চব মানে লাইচেঞ্চ লৈ মেলি গাড়ী ল'মগৈ আৰু যদি বতৰ বেয়া কৰে ভাবিছোঁ ৰুমতে খানাটো খাই দিম বুলি ভাবি আছোঁ। এনেই মানে সৰুকৈ পাৰ্টি এটা হ'ব আৰু ৰুমতে। এফালে বতৰ চাওক, বতৰৰ কাৰণে পূৰা ভিৰ লাগি গৈছে ইয়াত ৰাস্তাটো। এতিয়া বজাৰ চজাৰ অলপ লৈ মেলি যাম আৰু আকৌ কাইলৈ আকৌ লৈ থাকিবলৈ নাই, কাইলৈ ক'লে মাংসটো ল'লেই হৈ যাব। প্লেনিংটো বনাইছিলোঁ ভালকৈ যাম বুলি কাকজানলৈ, কিন্তু বতৰৰ ৰূপ যিটো দেখিছোঁ মানে এতিয়া ঘৰলৈ যাবলৈও চিন্তাই হৈ গৈছে। আজিৰ পৰা বৰষুণ যাক ষ্টাৰ্ট দিছে, সেইদিনাখনি অকণমান দিছিলে যোৰহাটত, কিন্তু ইমান ডাঙৰকৈ অহা নাই, মানে এনেই অলপ অলপ দিছিলে। কিন্তু আজি যিজাক মানে বৰষুণ দিছে ন, এতিয়ালৈকে এৰাই নাই, সেইজাক বৰষুণ এতিয়াও দিয়ে আছে। আৰু যদি বতৰ ভাল কৰে ঘৰলৈকে যাম বুলি ভাবি আছোঁ। এতিয়াতো কাকজানলৈ যোৱা নহ'ব, কাৰণ এইবিলাক পাহাৰীয়া জেগা, ৱাটাৰফল চোৱাটাৰফল থকা, আৰু পাহাৰীয়া জেগাত এনেও গম পাই ন, বৰষুণ দিয়া মাত্ৰ এনেও পানী বেছি হৈ যায়, আৰু পানী বেছি হৈ যোৱা মাত্ৰকে ৰাস্তা ব্লক কৰি দিয়ে, যাবলৈ নিদিয়ে। তাকে প্লেনিংটো কেঞ্চেলেই হ'ব। কিছুমান মানে বজাৰ কৰি আনি থোৱা হ'ল, তাকে বজাৰ চজাৰখিনি আৰু বাকীখিনি কৰি মেলি আনি আমি ৰুমতে খানাটো খাই দিম বুলি ভাবিছোঁ তিনিটায়ো কাইলৈ। আৰু খানাটো যদি খাই সোনকালে হৈ যায়, বতৰ যদি ভাল থাকে, আমি তেতিয়া ঘৰলৈ বুলি ওলাই দিম আৰু।